ক্ষেত্ৰত যিমান পৰিৱৰ্তন হৈছে যিমান যি হৈছে মই সৰুৰে পৰা ইয়াত জড়িত হৈ আছোঁ প্ৰথম কথা মই যদি বিভিন্ন জেগাত ঘূৰি ফুৰিছিলোঁ দেউতাৰ লগত কিন্তু মোৰ শৈশৱৰ বেছিভাগ সময় ইয়াত কটাইছোঁ বিজনীত কটাইছোঁ তামোলপুৰত কটাইছোঁ আৰু ইনফেক্ট কৰ্মোদয় মই একেখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰা তামোলপুৰ স্কুল হাই ছেকেণ্ডেৰী আৰু মই 2 বছৰ ডাঙৰ 2 বছৰ আগত মই ওলাই গ'লোঁ তাৰ পৰা কিন্তু সেইটোৱে ভাল লাগিছে যে প্ৰত্যেকটো ক্ষেত্ৰত প্ৰত্যেকটো হেৰিত স্কুলত থকা সময়তো মই গোটেই ডিষ্টাৰ্বেঞ্চ দেখিছোঁ হুলস্থুল উৎপাত দেখিছোঁ মাটিত দেখিছোঁ তাৰপিছত লাহে লাহে চেঞ্জ পৰিৱৰ্তন দেখিছোঁ আৰু এতিয়া যিটো কৰে সংস্কৃতিৰ যোগেদি যিটো ইউনিফিকেশ্যন অফ অল ট্ৰাইবছ অল ৰেচেছ অল ৰিলিজিয়নছ সেইটো হ'ব লাগে ইয়াত অকল ইয়াত কি ভাবে অসমত হ'ব লাগে আৰু অসমখন এখন বৈচিত্ৰ্যময় দেশ বিভিন্ন সংস্কৃতি বিভিন্ন মানুহ বিভিন্ন জাতি বিভিন্ন জনজাতি প্ৰত্যেকটো ক্ষেত্ৰত কিন্তু মিলিজুলি আছে এখন মঞ্চ নতুন চৰকাৰ গঠন হৈ এখন সাংস্কৃতিক মঞ্চ কৰিছে চ' সেইটো আমাৰ প্ৰত্যেকজন সংস্কৃতিবান মানুহৰ কাৰণে এটা সুখবৰ বুলি ভাবোঁ নতুন সুন্দৰ এটা পদক্ষেপ আৰু কোকৰাঝাৰটো নিজৰ জেগা ইয়াতে থকা মই বিজনীত থকা সৰুতে তামোলপুৰত থকা চ' পুনৰ আকৌ ঘূৰি আহি ভাল লাগিছে ইয়াত এটা নতুন পৰিৱেশ চ' নতুন পৰিৱৰ্তন হওক নতুন ভাল হওক সকলোৰে ভাল ভাল কাম হওক উন্নতি হওক সেইটোৱে কামনা কৰোঁ মই সদায় আছোঁ লগত আজিলৈকে মুক্তি দিয়া নাই আলফাই কি ক'ব বিচাৰে সেইটো মই কালি ক'লোঁ অলৰেডি মই এতিয়াও আকৌ অনুৰোধ কৰিছোঁ যাতে পৰেশদাই মই পৰেশদা বুলি মাতোঁ আমাৰ মোৰ লগত ভাল যথেষ্ট চ' বিবেচনা কৰি চাওক আৰু এৰি দিয়ক সেইকেইজন মানে নিৰপৰাধ 2জন মানুহ এনেই উঠাই লৈ গৈছে চ' তেওঁলোকে যি তেওঁলোকৰ হেৰি আছে কথা পাতক চৰকাৰৰ লগত কথা পাতক কোম্পানীৰ লগত কথা পাতক সেই মানুহজনক ধৰি পেলাই ৰাখি শাস্তি দিনো কি লাভ আছে গতিকে তেওঁলোকৰ ফেমিলি আছে তেওঁলোকৰ সপোন আছে নিজৰ জগত এখন আছে তেওঁলোকৰ তো সেইটো ভাঙিব নাপায় আচলতে ডেভাষ্টেটিং হ'ব নালাগে বস্তুবিলাক কনষ্ট্ৰাক্টিভ হ'ব লাগে এতিয়া আৰু সেইটো যুগ নাই 21শ শতিকাত তো সেইটোকে মই বিচাৰোঁ মোৰ অনুৰোধ মানুহৰ জীৱনলৈ হেতালি খেলা যেন লাগিছে সমাজত আজিকালি বহুখিনি সেইটো বহুত হ'ল আৰু অসমত আমি সৰুৰ পৰা দেখি দেখি ভাগৰি গৈছোঁ এতিয়া সেইবিলাক নালাগে এতিয়া নতুন কাম হওক ভাল কাম হওক ভাল চিন্তা সুচিন্তা ভাল পদক্ষেপ সেইবিলাক হ'ব লাগে আৰু তেতিয়াহে অসমৰ উন্নতি হ'ব নহ'লে আকৌ পিছুৱাই যাম আমি মানুহ কিডনেপ কৰা জাষ্টিছ দিবৰ কাৰণে ওলাই আছে অহা কাইলৈ লাষ্ট দিন সেইটো মই নাভাবোঁ তেওঁলোকে কৰিব সেইটো মোৰ যিটো বিবেচনা সেইটো কৰিব নালাগে আচলতে এনেও হয়তো ওলাইছে কথাটো বা কোনোবাই তেনেকৈ উলিয়ালে কথাটো কিন্তু মই নাভাবোঁ পৰেশদাই সেইটো কৰিব চৰকাৰ কিয় দায়িত্ব লোৱা নাই চৰকাৰটো শুনিছোঁ কথা পাতিছে বুলি এতিয়া কি কথা পাতিছে মই নাজানো মই এইকেইদিন শ্বুটিঙত বেজি আছিলোঁ কালি গুৱাহাটী গৈ চাওঁ কি কৰোঁ যদি দৰকাৰ হয় মাতিম আকৌ মোৰ হৈ গ'ল 2খন চিনেমা শেষ হ'ল এতিয়া অলপ দিন ৰেষ্ট ল'ব লাগিব ৰেষ্ট লৈ খুব কাহ হৈ আছে এইকেইদিন চ' অলপ ৰেষ্ট লৈ আকৌ নতুন চিন্তা কৰিম ভালকৈ জবিন আপুনি গহিলাবৰৰ মানে সহায় কৰাৰ কথা যে কৈছিল আপুনি পাহৰিছে চাগে গহিলা মই এবাৰ পঠাইছিলোঁ সহায় এটা তাই ঘৰলৈ মই অলৰেডি পঠাইছিলোঁ মই ফোনতো কথা পাতিছোঁ তাইৰ লগত অসমৰ চিনেমা জগত আপডেট কৰিবৰ কাৰণে চিনেমা হলত খাইছে দেখা যায় আজিৰ দিনত কিয় দাদা তেনেকুৱা চিনেমা হল এতিয়া মই মিছন চাইনা কৰোঁতে প্ৰায় 7টামান হল খোলাইছোঁ নতুন আৰু ৰিচেণ্টলি আকৌ 5টা হল বন্ধ হৈ গ'ল এতিয়া সেইটো মালিকৰ লগত আমি কথা পাতি আছোঁ যাতে আকৌ খোলে আৰু চৰকাৰৰ ফালৰ পৰা কি দিব পাৰি তেওঁলোকক সহায় মানে কৰোণা আহি আচলতে বহুত বেছি বেয়া কৰি দিলে কিন্তু মই ভাবোঁ যে কৰোণা সোনকালে নাইকিয়া হ'ব আকৌ আগৰ পৰিৱেশ ঘূৰি আহিব চিনেমা থাকিব লাগিব গান থাকিব লাগিব মানুহ থাকিব লাগিব একেলগে থেংক ইউ ছাৰ আমি যথেষ্ট সুখী হৈছোঁ যি উদ্দেশ্য আৰু লক্ষ্য লৈ আমি এই কাৰ্যসূচীটো আয়োজন কৰিছিলোঁ সেইটো সফল হৈছে বুলি আমি ভাবোঁ কাৰণ ইয়াত যিখিনি জাতি জনগোষ্ঠীক আমি মাতিছিলোঁ তেখেতসকলে অংশগ্ৰহণ কৰিলে আৰু এই মাত্ৰ আমাৰ সাংস্কৃতিক সন্ধিয়া যি চান্দাৰাং নামেৰে আমি সাংস্কৃতিক সন্ধিয়া আৰম্ভ কৰিছোঁ এই সাংস্কৃতিক সন্ধিয়াখন শুভাৰম্ভ কৰি দিলে অসমৰ আৰ্থক জুবিন গাৰ্গ ডাঙৰীয়া তেখেতে গতিকে আমি যথেষ্টখিনি মানে সুখী থেংক ইউ আজিৰ যিটো সাংস্কৃতিক সন্ধিয়া জুবিন গাৰ্গ উদ্বোধন কৰি গ'ল আৰু আজি 11,000 জনতা দেখিবলৈ পাইছোঁ মানুহে নতুন এটা চিন্তা নতুন এটা টেষ্ট পাইছে যে শান্তি আহিছে আৰু সংস্কৃতি উন্নতি হ'ব লাগে আৰু মানুহে এটা আনন্দময় এটা জীৱন পাব লাগে তাৰ কাৰণে আজি মানে হিল দল ভাঙি মানুহবিলাকে আহিছে আৰু আজি যিটো সাংস্কৃতিক সন্ধিয়া
এইটো খুব গুৰুত্বপূৰ্ণ। পৃথিৱীত যুদ্ধ হৈছে, পলিটিকেল গণ্ডগোল হৈছে, মাৰামাৰি হৈছে, হিংসা হৈছে, তথাপিও সংস্কৃতিয়ে সদায় জীয়াই ৰাখিছে। মানুহৰ মানৱতা সংস্কৃতিয়ে জীয়াই ৰাখে সদায়। এই সংস্কৃতিৰ ভেটিটো মজবুত কৰি পেলাই জাতি জনগোষ্ঠী সংহতি আৰু সমন্বয় মানে গঢ়ি তোলাটো আমাৰ লক্ষ্য হ'ব লাগে। আৰু এই সন্ধিয়াৰ মাধ্যমত এইটোৱে এটা মেছেজ দিয়া হ'ল আৰু মই ভাবোঁ অনাগত সময়ত ইয়াত এটা সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিব। থেংক ইউ।